ভিডিওটো আকৌ ভাল লাগছিল না চাই প্ৰতিজন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে 16,000 টকা পাব মামাই 16,000 টকা দিব আমি যে ফাৰ্ষ্ট ডিভিজন পাইছো বাহ তো ফার্স্ট ডিভিজন পাওয়া নাছিল ঠিক আছে মই ফাৰ্ষ্ট ডিভিজন পাইছিলো 60% হৈছিল মোৰ পিছে মই দেখোন পিছে পাম 16,000 টকাৰ পিছে মই পাম বাহ এক থেংক গড মামা একদম মোৰ পইচাৰ অলপ অসুবিধা হৈ আছিল পাম এতিয়া মই 16,000 টকা এবাৰ মই বনি গেল এই বাজনা বজাও A few days later. যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 75%ৰ ওপৰত হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক 6 আগষ্টৰ দিনা 16,000 কোটি টকা দিয়া হ'ব ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল 75% থকা ল'ৰা ছোৱালীকে 16,000 টকাটো দিব মানে আমি নাপাওঁ মই যে 60% পাইছিলোঁ মানে মই নাপাওঁ এই মামা বেয়া বেমানি কৰিলি দেই আমাৰ লগত কিন্তু no.